গুড মৰ্ণিং অসম। মই লৈ আহিছোঁ আপোনালোকৰ বাবে আজিৰ দিনটো ৰাখিবল। গতিকে পলম নকৰিবলৈ আৰম্ভ কৰোঁ ভিডিঅ'টো। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাক কোনো সমস্যা বা মতভেদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি অস্থিৰ অনুভৱ কৰিব পাৰিব। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তানৰ আপোনাৰ সহায় ল'ব পাৰে। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহিব পৰিব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। জীৱন সংগী আপুনি এই কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেতে কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আছে। যদি আপোনাৰ লগত কোনোবাই কথা পাতিব বিচাৰে আৰু আপোনাক সেই সময়ত কথা পাতিব মন নাথাকে, তেনেতে তেখেতক সেই কথা ভালকৈ বুজাই দিয়ক। আজিৰ দিনটো বৃষ ৰাশি ফলাফলসমূহ হৈছে শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে, আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। যি লোকসকলে অতীতক নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব, আৰু এই বা এক মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। প্ৰেমৰ ফালেদি যদি আজিৰ দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি, নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিয়াই লোৱাটো উচিত। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহু বেছি সম্ভাৱনা আছে। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব। আজিৰ দিনটোৰ মিথুন ৰাশি ফলাফলসমূহ হৈছে আকাশত ধোঁৱা চাং পাতি কেতিয়াও সময় খৰচ নকৰিব। ভাল কামবোৰত সদায় দিবৰ কাৰণে নিজৰ শক্তি আৰু উৎসাহ বজাই ৰাখক। দিনৰ আৰম্ভণি যদিও ভালে যাব পাৰে, কিন্তু গধূলি পিনেৰে আপোনাৰ ধন খৰচ হ'ব পাৰে, আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজড়িত ঘটনা মনোমন্থন কৰিব। আপোনাৰ প্ৰিয়জনৰ আজি ঘটনাৰ বা আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিয়ে বিচাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে আজি ভাই ভনীৰ লগতে ঘৰলৈ চিনেমা অথবা খেল খেলিব দেখিব পাৰে। এনে কৰিলে আপোনাৰ মাজত মৰমো বাঢ়িব। আজি আপুনি নিজৰ বৈবাহিক জীৱনৰ লগত অকল ভাল খোৱা আৰু ভাল টোপনি পোৱা আশা আছে। আজি ঘৰৰ ছাদতে শুই আকাশখন চাই এক অজান অশান্তি অনুভৱ হ'ব। আজি আপোনাৰ ওচৰত ইয়াৰ বাবে পৰ্যাপ্ত সময় হ'ব। আজিৰ দিনটো কৰ্কট ৰাশি ফলাফলসমূহ হৈছে ব্যস্ত দিন যোৱাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু সদায় এনেকৈ থাকিম বুলি আপুনি অলিক সপোনত নাথাকিব। নিজৰ জীৱন আৰু স্বাস্থ্য সন্মান কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায়ত বা চাকৰিত আৰ্থিক লাভৰ আশা আছে। আপোনাৰ জীৱনমুখী ব্যৱহাৰে ঘৰৰ পৰিৱেশ আৰু ভাল কৰি তুলিব। কিছুমান লোকহে এনেকুৱা মানুহৰ আকৰ্ষণৰ পৰা বাচিব পাৰে, যাৰ ওচৰত ইমান ধুনীয়া হাঁহি আছে। যেতিয়া আপুনি অন্য লোকৰ লগত থাকিব, তেতিয়া আপুনি আপোনাৰ সুগন্ধি ফুলৰ দৰে চাৰিওফালে বিয়পি পৰিব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। এইটো এনেকুৱা এটা দিন যিদিনা আপুনি নিজকে সময় দিব বিচাৰে, কিন্তু সময় উলিয়াব নোৱাৰে। আজি জীৱন সংগীৰ লগত কিছু মধুৰ সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্তই আপোনাৰ বাবে বিশেষ হ'ব। প্ৰয়োজনতকৈ অধিক খোৱাটো আপোনাৰ শৰীৰৰ বাবে বহুত ক্ষতি হ'ব। আপোনাৰ দিন শুভ হ'ব। ৰাশিৰ ফলাফলসমূহ হৈছে আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত বেছি মৰম আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াৰ ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিশত কেন্দ্ৰবিন্দু হ'ব। আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব, কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। বৈবাহিক জীৱনৰ সকলো বিষয়ে ভাল অনুভৱ হ'ব। আজি আপুনি ল'ৰা ছোৱালীৰ লগত সৰু হৈ যাব, ফলস্বৰূপে সৰুবোৰ গোটেই জীৱন আপোনাৰ লগত থাকি যাব। আপোনাৰ দিন শুভ হ'ব। আজিৰ দিনটোৰ কন্যা ৰাশি ফলাফলসমূহ হৈছে ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খং উঠাব পাৰে। ইয়াক দবাই থ'লে আপোনাৰ শৰীৰত সমস্যা বৃদ্ধি হ'ব পাৰে। শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া ব্যৱস্থাৰ পৰা দূৰত থকাই মংগল। আজি আপোনাৰ বাবে আন এক উৰ্জা শক্তিৰে ভৰপূৰ দিন হ'ব, আৰু আপোনাৰ আজি হঠাৎ বহুত লাভ প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত কামৰ বোজা কম থাকিব, আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব, নিজকে সুস্থ সবল কৰিব পাৰিব। আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব পাৰিব, কিন্তু বাকী কেইদিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। বৈবাহিক জীৱনত সকলো বিষয়ে ভাল অনুভৱ হ'ব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি তুলা ৰাশিৰ ৰাশিফল ফলাফলসমূহ হৈছে কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহযোগ কৰি তুলিব পাৰে। অতিৰিক্ত ধন আপুনি এক্সটেণ্ড নিৱেশ কৰিব পাৰে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক। মনৰ ৰাখিব সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপুনি
সঁচাকৈ সকলো কথা চিন্তা কৰে আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনৰ নিজৰ প্ৰকৃতি প্ৰেমৰ প্ৰতি পৰিচয় কৰক। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন, তথাপিতো আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আপোনাৰ জীৱন সংগী আৰু আজিৰ লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰিব, যাৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। বন্ধুৰ লগত ফোনত কথা পতাতকৈ ভাল কামনো আৰু কি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ নিঃসংগতাও দূৰ হ'ব। আপোনাৰ দিন শুভ হ'ব। ইয়াৰ পাছতে আজি বৃশ্চিক ৰাশিৰ ফলাফলসমূহ হৈছে প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহঁতৰ আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভালকৈ ভাবি চিন্তি চলিব। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিনালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। সমালোচনা আৰু অপবাদ ইত্যাদি কৰাৰ পৰা বিৰত থাকক। আপোনাৰ জীৱন সংগী সম্ভৱতঃ কাম কাজক লৈ অধিক ব্যস্ত হৈ পৰিব। এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইটৰ ডাল বহুত লেহেমীয়া গতি চলিব আৰু আপুনি গোটেই দিন বিচনাতে বহি থাকিব, কিন্তু ইয়াৰ পিছতো আপুনি বহুত সতেজতা অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি ধনুৰাশিৰ ফলাফলসমূহ হৈছে আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। আপুনি সৰু ল'ৰা ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব, এইবাবে জানি বুজি সকলো কাম কৰিব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগিব, নহ'লে খালী থকা সময়খিনিত সেইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। জীৱন সংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বিনা কাৰণত কথাত নিজৰ সময় বৰবাদ নকৰিব, সেয়ে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ দিন শুভ হ'ব। ইয়াৰ পৰৱৰ্তী ৰাশিফল হৈছে মকৰ ৰাশিৰ ফলাফল। আজি আপোনাৰ স্বাস্থ্য বাধা থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যক প্ৰয়োজনৰ ওপৰত গুৰুত্ব দি আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। দিন বহুত ভাল যাব। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ দুখ গুণবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত ধনাত্মক প্ৰভাৱ পৰিব। বৈবাহিক জীৱনত অধিক সময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাত অধিক ফলপ্ৰসূ হ'ব। কাকো লগ নোপোৱাকৈ আজি আপোনাৰ গোটেই দিন আনন্দৰ মাজেদি পাৰ হ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পৰৱৰ্তী ৰাশিফল হৈছে কুম্ভ ৰাশিৰ ফলাফল। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত আপুনি সাহসিকতা আৰু শক্তি দেখুওৱাৰ প্ৰয়োজন আছে। ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ পাৰ কৰিব পাৰিব। মনোৰঞ্জন আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। কাম কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালত প্ৰয়োজন আৰু ইচ্ছাসমূহ অৱহেলা নকৰিব। আজি ধুনীয়া দিনটোত প্ৰেম সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখীয়া সমাধান কৰিব পাৰে অথবা তাৰ মাজত পৰিচিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনি ল'ব। যদি অলপ চিন্তা কৰা বা চেষ্টা কৰা যায়, তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটোত বহুত ৰোমান্টিক ধৰণে অতিবাহিত হ'ব পাৰে। আপোনাৰ বন্ধু আপোনাৰ লগত সময়ত কামত কেতিয়াও নাহে, এই অভিযোগ আজি আপোনাৰ আহিব পাৰে। ধন্যবাদ। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমাৰ আজি শেষৰ ৰাশিফলটো হৈছে মীন ৰাশিফল। আজি আপোনাৰ কাষত বহুতো উৰ্জা অথবা শক্তি থাকিব, কিন্তু কামৰ বাবে অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। কোনো বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মন বিচৰা পৰিমাণ দিব পাৰে, কিন্তু ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱন সংগী আৰু আজি আপোনাক সুখী কৰিবলৈ যথোপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। জীৱনৰ সমস্যাসমূহৰ সমাধান আপুনি নিজে ওলাব লাগিব, কাৰণ লোকে অকল আপোনাক উপদেশ দিব, তাতকৈ বেছি আপোনাক একো দিব নোৱাৰে। গতিকে এয়াই আছিল আজি ৰাশিফল। আপোনাৰ দিন শুভ হওক। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ দিনটোৰ কাৰণে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ প্ৰত্যেক দিন দিব পাৰোঁ। ধন্যবাদ। জয় আই অসম।